নমস্কাৰ সকলোকে মই মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে কাতি বিহু তেনেকুৱা আমাৰ কোনো বিশেষ নাই। পিঠা পনা তেনেকৈ মানে বনাইছে, হ'লেও ইমান নাই আৰু মানে মোৰ গা চা ইমান ঠিক নহয়, ল'ৰাও ইমান ঠিক নহয়, মায়েনো কেনেকৈ কৰিব। মই ৰাতিপুৱা উঠি কাম বন কৰিলোঁ। কাম বন কৰি বিহু তেনেকৈ পিঠা পনা বনোৱা হোৱা নাই। আমাৰ দেহাৰ মানে গাটো মানে গোঁসাই মানুহ গাটো বেয়া, মাও তেনেকৈ নোৱাৰে, কঁকালৰ বিষতে জানেই বিষবিলাক আজিকালি কেনেকুৱা, তো সেনেকৈ বনোৱা গ'ল। তাৰপিছতে তো ভিডিঅ'টো চাই থাকিব। আজি বিহু কি কৰোঁ কি নকৰোঁ। তাৰপিছতে বিহু বুলিনো কি আৰু, তাৰপিছত সদায় খোৱাই যায়, তথাপিও আজি চাহকাপ লৈছোঁ খাবলৈ মই বিহু বুলিয়ে আৰু। এইফালে বাপা মানে দেউতাক দিবলৈ লৈছোঁ জলপান। তাৰপিছতে বাবাক জলপানখিনি দিয়া নাই, অলপ বাহিৰত আছে বাবা মানে দেউতা, সেইকাৰণে মানুহজনকে চাহকাপ দিওঁ বুলি আহিলোঁ। তাৰপিছতে মই বছৰেকৰ বিহুটো যিহেতু, সেইকাৰণে বোলো সেৱা এটা কৰোঁ, তাকে তেওঁক কৈছোঁ। তেওঁ আকৌ কৈছে কিয় সেৱা কৰিব লাগে, মোক নালাগে নহয়। মই বোলো একো নহয় দিয়া উঠা। তাৰপিছত সেয়া মানে কৈছে সেৱা কৰিব নালাগে নহয়, বোলো একো নহয় আশীৰ্বাদ এটা দিয়া। তাৰপিছত সেয়া মোক কি যে আশীৰ্বাদ দিছে নুশুনালেও আপোনালোকক, আৰু নাজানে আশীৰ্বাদ দিব কিবা কিবি কৈ দিছে আৰু, সেইকাৰণে বাকী বেলেগ পিছত শুনাম এদিন। তাৰপিছত ইফালে মোৰ মায়ে মই আকৌ বাবা মানে দেউতাক সেৱা কৰিব ল'লোঁ। দেউতাক জলপান দিলোঁ খাবলৈ, তাৰপিছতে সেৱা কৰিব লৈছোঁ। গোঁসাই কৰিছে আমাৰ লগত আৰু একেলগে কৰিছোঁ আৰু। তাৰপিছত ভিডিঅ'টো কিন্তু কি হ'ল, মই কেমেৰাটো থৈ গ'লোঁ যে আধা ওলাল আধা নোলাল এনেকুৱা হ'ল মানে। তথাপিও যি হওক মানে বছৰৰ মূৰত কাতি বিহু এবাৰ মই প্ৰথম পাইছোঁ। মই মাহঁতৰ ঘৰতে থাকোঁ, বিহু তেনেকৈ হ'লে মানে যোৱাবাৰ মাহঁতৰ ঘৰতে আছিলোঁ। গোঁসাই জন্ম হোৱাৰ পৰা এবাৰ প্ৰথম পাইছোঁ বিহু। প্ৰতিবাৰে বিহু হওক সেৱা কৰাই যায় বাৰু, মাকে দেউতাকে বা ডাঙৰ দাদাহঁত থাকোঁতে, দাদাহঁত বৌহঁত, এতিয়া বৌহঁত দাদাহঁত নাথাকে, গুৱাহাটীত থাকে যিহেতু। তাৰপিছত ইফালে বাবাহঁতকো সেৱা কৰিলোঁ। বাবাক সেৱা কৰি আছোঁ, আমাৰ গোঁসাই আমাৰ ফালৰ পৰা গৈ পেলাই বাবা ওচৰত থিয় মানে বহি আছে, বহি পেলাই আমাৰ দুজনী ফালে চাই আছে, মানে তাক সেৱা কৰাৰ নিচিনা হ'ল আৰু। তাকে মায়ে সেৱা কৰিছে, ময়ো কৰিছোঁ, মই বোলো সিহে আশীৰ্বাদ দিলে মানে বাবাৰ ওচৰত থাকি পেলাই। তাৰপিছতে এনেকৈ সেৱা কৰিলোঁ। ইফালে মই মাকো সেৱা কৰিলোঁ। এনেকৈ আৰু ৰাতিপুৱা সেইখিনি সময়খিনি গ'ল আমাৰ। মনটো ভাল লাগে তেনেকৈ, মানে বিহু হওক কিবা হওক, ডাঙৰজনক শ্ৰদ্ধা আৰু এইটো নহয় জানো, এইটো নিয়ম বুলি নহয়, নিজৰ এইটো মনৰ লগত কথা আৰু। ভাল লাগে কিবা এটা, মনটো পবিত্ৰ লাগে। কিবা এটা পূজা হওক, কিবা এটা আহকচোন, কিবা এটা মানে ভাল লাগে বৰজনক সেৱা কৰিলে, নহয় জানো। ইফালে মই মাক সেৱা কৰালে আমাৰ গোঁসাই নৰয় মানে, সি গৈ পেলাই মাৰ ৰুমত গৈ বিচনাৰ ওপৰত ধৰি ডাইৰেক্ট থিয় হৈ আছে। ভয়ো লাগে, ইফালে তাৰ গাটো ইমান ঠিক নহয়। তাৰপিছতে এইফালে আটা মাৰিছোঁ ৰাতিপুৱা, আজি ভাত নাখাওঁ, দুপৰীয়াকৈ বনাই কৰি খাম আৰু। তাৰপিছতে ৰুটি মাৰিলোঁ, মাৰাখিনি দেখালোঁ, খোৱা বোৱা বনোৱাখিনি দেখুওৱা নহ'ল। গোঁসাই অলপ আমনি কৰিলে, তাক খুৱাই ল'লোঁ। তাৰপিছতে আবেলি মানে মায়ে সন্ধিয়া প্ৰসাদ দিব আমাৰ নামঘৰত, মানে গোঁসাই ঘৰত। তাকে নাৰিকল আজি ৰুকি লোৱা নহ'ল দেই, নাৰিকলটো মানে ল'ৰা অলপ আমনি কৰি আছে, তাৰ গা বেয়া। তাৰপিছত তেনেকৈ মানে এনেকুৱা বহুত অসুবিধা কিছুমান হ'ল, সেইকাৰণে নাৰিকলখিনি আজি ৰুকি লোৱা নগ'ল, এনেকৈ দি দিলে। তাৰপিছত এইফালে আপেল, তাৰপিছত ৰবাব টেঙাটো জানেই, কাতিবোৰ ৰবাব টেঙা লাগেই। তাৰপিছত ইফালে কল, এনেকৈ গোটেইখিনি মায়ে যোগাৰ কৰি ল'লে আৰু, লৈ পেলাই আগবঢ়াব আৰু। কাটি কৰি ধুই কৰি লৈছে। তাৰপিছতে আমাৰ গোঁসাইক খোৱালেও শুলে। তাৰপিছতে উঠিলেও, উঠাৰ পিছতে মানে কি জানেনে, যিখিনি পাৰিছোঁ আৰু ভিডিঅ' কেপচাৰ কৰিছোঁ সেইখিনিয়ে কৰি থৈ দিছোঁ। বাকী এনি টাইম মোবাইল লৈ থকাও নহয়, তেনেকৈ বাচ্ছা থাকে, সেইকাৰণে যিখিনি পাৰিছোঁ সেইখিনিকে কেপচাৰ কৰি থৈছোঁ। তাৰপিছত সি একে বাহিৰলৈ আহে, মানে আহিলে একে গৰুজনী মানে সি হাতখনে হেৰি কৰি থাকে, মই মাতিলে সিও মানে মাতে। গৰুজনীও মানে তাক দেখি একে এনেকৈ আছে আৰু। সিও একে পূৰা হাতখন দি মানে দেখাই আছে, হেম্বে বুলি কওঁ নহয়, এয়া দেখাই দিয়ে চাওকচোন। সিহঁতেও কিবা বুজি পায়, নহয় জানো। এনেকৈ ভাল লাগে সিহঁতৰ এনেকৈ এইবিলাক দেখিলে, আমাৰ ভাল লাগে সিহঁতে এনেকৈ খেলি কৰি থাকিলে। তাৰ গা বেয়া যদিও এনেকৈ খেলি আছে। তাৰপিছত সি মানে গাড়ীখন, দাদা আহিছে যে গুৱাহাটীৰ পৰা, বৌহঁত অহা নাই, বৌ অলপ প্ৰব্লেম হ'লে সেইকাৰণে নাহিলে, বৌ আৰু মোৰ ভতিজা ছোৱালীজনী। কেইদিনমান পিছত আহিম বুলি কৈছে। আচ্ছা যা হওক, সি মানে কি হয়, গ্লাছত নিজকে দেখি থাকে যে, তাকে চাই থাকে, কি মানে এনেকুৱাকৈ আৰু। তাৰপিছতে সন্ধিয়া লাগিলে, সন্ধিয়া আমি ধূপ ধূনা লগাই গ'ল মায়ে গোঁসাই ঘৰলৈ।
মানে প্ৰসাদৰ কাৰণে যোগাৰ কৰিছিলে, দেখাইছিলে মই অথনি। তাকে মায়ে গৈছে। তাৰপিছত মই অলপ চাফ চিকুণ হৈ ল'লোঁ, হৈ পেলাই এতিয়া ভাবিছোঁ আজি বন্তি কেইগছমান লগাম, আপোনালোককো দেখাম কি বন্তি কেনেকৈ লগাওঁ। মই মানে ৰেডি হ'লোঁ, আপোনালোকক অলপ দেখালোঁ। মানে একচুৱেলি মই ৰীল এটা বনাইছিলোঁ দেই এইটো, তাৰপিছতে ৰীলটো নহ'লেগৈ যেনিবা মই ভিডিঅ' কৰিয়ে থৈ দিলোঁ। তাৰপিছতে মই দেখিছেনে কি চাকি জ্বলাব ওলাইছোঁ। পানী দি লৈছোঁ। এই ডাঙৰ জাৰটোত কৰিলোঁ হয়, কিন্তু ডাঙৰ জাৰটো নজ্বলালোঁ, সৰু 3টাকে দি দিলোঁ আৰু মানে বেলেগ মাটি চাকি দিয়া গ'ল যে। প্ৰথম কিন্তু জতাই লৈছিলোঁ। তাৰপিছত ইফালে মই অৰিজিনেল ফুল দিয়া নাই, প্লাষ্টিকৰ যি ফুল আছিলে ঘৰত তাকে ছিগি কৰি আনি পেলাই দি দিছোঁ আৰু। তাৰপিছত দি পেলাই পানীত হেৰি কৰি দিছোঁ, ডুবাই পেলাই দি দিছোঁ। তাৰ ওপৰতে পিছত আমাৰ ঘৰৰ গছতে মানে খুৰীহঁতৰ অৰিজিনেল গোলাপ দুটা পালোঁ, সেইকেইটাৰ পিছত আনি দিলোঁ বাৰু, সেইখিনি নেদেখালোঁ। তাৰপিছত ইফালে প্লাষ্টিকটো ডাঠ প্লাষ্টিকটো হ'লে ভাল, এইটো মোৰ নাই কাৰণে মই এইটো গিফ্টত যে আহে অলপ ডাঠেই হয় আৰু, সেনেকুৱা প্লাষ্টিকটো কাটি লৈছোঁ, কেঁচি দি কাটি পেলাই সৰু ফুটা এটা কৰি লৈছোঁ। এদি আমি খলিতা ওপৰত দি মানে উলিয়াই দিব লাগিব যিহেতু, সেইকাৰণে। তাৰপিছত অলপ পিছতে মা আকৌ আহিলে গোঁসাই ঘৰত। মই অথনি কৈছিলে ময়ো আহিলোঁ অলপ আপোনালোকক দেখাওঁ বুলি। মায়ে প্ৰসাদ চসাদ দিলে গোঁসাই ঘৰতে, ধূপ শলিতা বন্তি এনেকৈ দিছে। তাৰপিছত মোক মায়ে কৈছে তুমি আহা ভিতৰলৈ। মই এতিয়া গোঁসাই মানে তাক যদি লৈ যাওঁ, সি মানে একদম আঁঠু কাঢ়ি চাকি গছ জ্বলি থাকে যে, তাৰ পায়গৈ মানে ওচৰত একো থ'ব নোৱাৰি। তাৰপিছতে মই তথাপি গ'লোঁ, গৈ পেলাই বহিলোঁগৈ অলপ। গোঁসাই মানে মা কৰি গৈছে, সি মানে মোৰ ওচৰত নাই, আইতাকৰ ওচৰলৈ যাব লাগে, সেয়া আৰু। এনেকৈ সন্ধিয়াটো গ'ল। তাৰপিছত চাকি গছ মই দেখাম ৰ'ব, এতিয়া জ্বলোৱা নাই, মানে গোঁসাই ঘৰৰ পৰা গৈ পেলাইহে জনাম আৰু। তাৰপিছত আমি সেৱা কৰোঁতে খুৰী আহিলে, আমাৰ সৰু খুৰী আহিছে, খুৰীয়েও সেৱা কৰিলে, ঘোষা গালোঁ। কিন্তু ঘোষা পাই নোৱাৰি, মানে সি লাইট জ্বলি থকা নিচিনা দেখিছে ন, ফ্লাছ জ্বলি আছে মোবাইলৰ। সি মানে ভাবিছে কি জ্বলি আছে, সিয়ে মোবাইলটোৰ ওচৰলৈ যাব বিচাৰে, খুৰীও ধৰে ময়ো ধৰোঁ, তথাপি মানে আকৌ যাব বিচাৰে। তাৰপিছতে আমি গোঁসাই ঘৰৰ পৰা আহিলোঁ, সেৱা কৰি ঘোষা গালোঁ। তাৰপিছত ইফালে মাও পদূলি মুখত ধূপ ধূনা লগাই আহিলে, বন্তি দিয়া নাই, বন্তি জ্বলামহে আৰু এতিয়া বাহিৰত থাপনাত দিয়া গ'ল। তাৰপিছতে মা গৈছে ধূপ লৈ, ময়ো পাছে গৈ আছোঁ আৰু। কি কৰোঁ কি নকৰোঁ দেখাম বুলি কৈছোঁ, মানে যিখিনি পাৰোঁ আৰু কৰিবলৈ সেইখিনিকে কৰি দেখাইছোঁ। বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে বাৰু, কাৰণ কিছুমান মানে ভিডিঅ' আমি দিওঁ বুলি ক'লেও সেইখিনি সময়তে মই মানে পোৱালি থাকে ন, নোৱাৰা হৈ যাওঁগৈ, এনেকুৱা নিচিনা হৈ যায়। সেইকাৰণে তাৰপিছত মই আহিলোঁ, এতিয়া চাকি গছ জ্বলাওঁ বুলি আপোনালোকক দেখাম, চাব। প্ৰথমতে মই যে ফুটা কৰি থৈ দিছিলোঁ প্লাষ্টিকখিনি, সিহঁতি মানে খলিতাখিনি ফুটা যদি পাৰ কৰি ল'ব লাগিব, সেইখিনি কৰি লৈছোঁ। কৰি লৈ মাৰ লগত কথাও পাতি আছোঁ, মই কৰিও আছোঁ। তাৰপিছত সেইখিনি কৰি হোৱাৰ পিছতে মই মানে মিঠাতেল অনা নাছিলোঁ, তাকে মিঠাতেলখিনি লৈ আহিলোঁ। আহি পেলাই এতিয়া ইয়াতে বাকি দিম। মই এতিয়া গোটেইকেইটা চাকিতে মানে মই যোনকেইটা চাকি বনাইছিলোঁ, প্ৰথমে গ্লাছটোত দিছোঁ, তাৰপিছত এতিয়া বাতিত থকা চাকিকেইটা দিলোঁ। তাৰপিছত এতিয়া মাটিৰ চাকিকেইটা যে আছে, সেইকেইটাতো দি ল'লোঁ। তাৰপিছত দি লৈ পেলাই শলিতা লগাই দিছোঁ আৰু এতিয়া ভাল হ'লেই হয় আৰু। ফাৰ্ষ্ট টাইম বনাইছোঁ, কোনো এক্সপিৰিয়েঞ্চ নাই, কোনো প্ৰেক্টিকেল কৰা নাই, ডাইৰেক্ট মানে বনাই দিছোঁ আৰু। তাৰপিছত শলিতাখিনি দি দিছোঁ আৰু, দি পেলাই এতিয়া জ্বলাই দিম। লাহে লাহে জ্বলালোঁ, হৈছে আৰু জ্বলাই প্ৰায়। মাটি চাকিকেইটা জ্বলাইছোঁ আৰু মানে প্ৰথম অলপ প্ৰব্লেম হৈছিলে, মানে কি হয় ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ন, এক্সপিৰিয়েঞ্চ নাই তেনেকৈ বনাই পোৱা। সেইকাৰণে মানে প্ৰথম মানে গ্লাছটো অলপ প্ৰব্লেম দিছিলে, গ্লাছটোৱে। তাৰপিছত এইটো চাকিও অলপ হেৰি হৈছিলে, পিছত জ্বলিলে বাৰু, নজ্বলাকৈ থকা নাই। এয়া জ্বলিলে, দেখিছেনে ইমান ধুনীয়া লাগিছে, গোটেইকেইটা চাকিয়ে জ্বলিলে বাৰু। মানে কি ক'ম, ভাল লাগিছে আৰু। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু হৈছেগৈ ন কামটো, কিমান ভাল লাগিব মনটো। তাকে বেছি জ্বলাব পাৰোঁ, কিন্তু ভয় লাগে নহয়, কাৰণ বনাই পোৱা নাই। যদি বনাই দিওঁ নহয় বেছিকৈ, সেইকাৰণে যদি পাৰোঁ অহা বছৰলৈ বনাম বাৰু, আপোনালোকক যদি বনাওঁ শ্বেয়াৰ কৰিম। তাৰপিছতে হৈ গ'ল আমাৰ চাকি, চাওকচোন কিমান ভাল লাগিছে। কেনেকুৱা হৈছে নাজানো, ভাল হৈছে বাছে, কিন্তু চেষ্টাটো কৰিছোঁ ন, বেয়াকৈ যোৱা নাই, সফলটো হৈছোঁ, সেইটোৱে বহুত। এইফালে মায়ে লৈছে চাকিকেইটা, চাওকচোন
অৰিজিনেল ফুল দিলে যে আৰু ভাল লাগে। এই গোলাপ এটা পালোঁ পিছত আনি পেলাই তাকে দি দিছোঁ। তেনেকৈ মাটি চাকি আজি বনালোঁ। কেনেকুৱা লাগিলে প্লিজ এবাৰ কমেণ্টত জনাব আমাৰ চাকিকেইটা। তাৰপিছতে আমি আকৌ আহিলোঁ গোঁসাই ঘৰলৈ। আমাৰ পৰিয়ালৰ গোটেইখিনিয়ে শৰাই দিছে যিহেতু ইয়াতে খুৰী দুজনী খুৰী আমাৰ আৰু এজনী আছে, তেওঁলোকৰ নিজৰ ঘৰতে দিছে বাৰু, আৰু এই দুগৰাকীয়ে মানে আমাৰ ইয়াতে দিছে গোঁসাই ঘৰতে। তাকে আহিছে। তাৰপিছত মই ইমান সময় ঘোষা চোষা গালোঁ। আমাৰ এই কেমেৰামেন এজনক দিছিলোঁ ভিডিঅ' কৰিবলৈ। ইফালে এজন আমাৰ ৰাজা, জানেই আপোনালোকে আগৰ ভিডিঅ'ত গমে পাইছে কিমান লাজ, তাৰ সি নেচাই মানে জানো চব এতিয়া ঘিৰিছে ভাঙি বাহিৰ হৈ যাব এনেকুৱা মানে। আচ্ছা যি হওক, ইফালে হৈ গ'ল। ইফালে মই আহিলোঁ প্ৰসাদ দিব মায়ে এতিয়া অলপ হেৰি কৰি লৈ ভাঙিছে আৰু প্ৰসাদ এয়া। তাৰপিছতে পাতকেইখনহে দেখাই দিছোঁ, দাঙি দেখাব পৰা নাই আৰু ভিডিঅ'টো বেলেগেহে কৰি দিছে বাৰু, মই এইখিনি সময়ত নাছিলোঁ ভিডিঅ' কৰোঁতে। তাৰপিছত ইফালে আমাৰ কেমেৰামেন ফ্লাছ মাৰি আছে পূৰা। এইফালে এয়া চাকিবিলাক জ্বলিছে, ইমান ভাল লাগিছে চাওকচোন। তাৰপিছত এইফালে প্ৰসাদো বিলালে মায়ে গোটেই ঘৰলৈ। তাৰপিছত ৰাজাই আকৌ আনি দিছে হাতে হাতে, ময়ো হাতত দি দিছেহি। কিন্তু গোঁসাই যে গোটেই প্ৰসাদ পাত চাত ফালি অৱস্থা নাই। এইফালে আমাৰ ওচৰৰ খুৰা ডিঙেন খুৰা আহি পেলাই প্ৰসাদ দিছে, তেওঁলোকৰ নামঘৰতো দিছে, গোঁসাই ঘৰত মানে আৰু দিবলৈ আহিছিলে। প্ৰসাদ মানে আৰু এতিয়া ইফালে আমিও খালোঁ, প্ৰসাদ দিলে কৰিলে। এইফালে চাওকচোন ভাল লাগিছে, ৰঙা ৰঙা চাকিবিলাক জ্বলি আছে যে কাতি বিহুত ভাল লাগিছে। আকৌ এনেকৈ পোহৰ হৈ থাকিলে ঘৰখন কিমান ভাল লাগে। এইফালে মই প্ৰসাদ খাব লৈছোঁ, গোঁসাই গোটেই টানি আজৰি দেখিছেনে, সি মানে টেঙাখিনি লাগে তাক, কিন্তু গোটেই। তাৰপিছতে আজি আমি জ্বলোৱা মাটি চাকি কেইটামান মই ভিডিঅ' মানে কৰি ৰাখিছিলোঁ, এইকেইটা আপোনালোকক দেখালোঁ। তো ভিডিঅ'টো আজি ইমানেই আছিলে। মানে এইকেইটা চাকিকেইটা আপোনালোকে চাওক ইমান মৰম লাগিছে। প্ৰথম চেষ্টা কৰিছোঁ, কেনেকুৱা হৈছে আপোনালোকে প্লিজ জনাব কমেণ্টত। চাকিকেইটা পাৰিলে অহা বছৰলৈ ভালকৈ বনাম, ইয়াতকৈ চেষ্টা কৰিম ভালকৈ বনাবলৈ। তাৰপিছত শেষত মই এয়া মাটি চাকি জ্বলাই কৰি হ'ল, তাৰপিছত লাষ্টতে ৰিল এটাকে বনাই দিলোঁ আৰু। তো ভিডিঅ'টো যিমানে আছিলে, ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো যোনবিলাকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সদায় ভিডিঅ' দিয়া নহয়, বাচ্ছা থাকিলে জানেই কিমান ঘৰৰ কাম বাচ্ছা, তেনেকৈ আকৌ মই ইফালে কম্পিউটাৰ ক্লাছ আছে আৰু বহুত কাম আৰু ঘৰুৱা। তো এনেকৈ মাজে মাজে দি থাকিম, ভিডিঅ'টো ছাপোৰ্ট কৰিব। তো আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম, বাই।